এসময়ত এখন চিত্ৰময় চহৰত এলেক্স আৰু লিলি নামৰ দুজন ব্যক্তিয়ে বাস কৰিছিল। দুয়ো শৈশৱৰ বন্ধু আছিল, যিসকলৰ মাজত গভীৰ বন্ধন আছিল। ডাঙৰ হৈ অহাৰ লগে লগে তেওঁলোকৰ বন্ধুত্ব আৰু গভীৰ হৈ উঠিল, যেন অধিক কিবা এটা বুজাব নোৱাৰা প্ৰেম। এলেক্স আছিল এজন সদয় আৰু দয়ালু ব্যক্তি, সদায় নিজৰ আগত আনক আগুৱাই লৈ গৈছিল। আনহাতে লিলিৰ আছিল এক স্পন্দনশীল মনোভাৱ। দুয়ো একেলগে নিখুঁত মিল আছিল, ইজনে সিজনক সকলো দিশতে প্ৰশংসা কৰিছিল। তেওঁলোকৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল গ্ৰীষ্মৰ এদিন, যেতিয়া তেওঁলোকে একেলগে ওচৰৰ অৰণ্যখন অন্বেষণ কৰিছিল। হাতত হাত ধৰি বনৰীয়া ফুলৰ মিঠা সুগন্ধি আৰু চৰাইৰ চিঞৰ-বাখৰৰ শব্দই প্ৰতিটো মুহূৰ্ত যেন মনোমোহা কৰিছিল। হাবিৰ গভীৰতালৈ খোজকাঢ়ি যোৱাৰ লগে লগে তেওঁলোকে লুকাই থকা খালী ঠাইৰ ওপৰত উজুতি খালে। ঘাঁহনিৰ মাজত এজোপা অকলশৰীয়া ওখ গছ ওখকৈ থিয় হৈ আছিল, তাৰ ডালবোৰে যেন সিহঁতক ছাঁৰ তলত বহিবলৈ আমন্ত্ৰণ জনাইছে। গছজোপাৰ তলত সিহঁতে নিজৰ সপোন, ভয়, আকাংক্ষাৰ মাজত লুকাই থকা হাঁহি-কান্দোনৰ কথাবোৰ ইজনে সিজনৰ আগত হৃদয়ে উদঙাই দিওঁতে সিহঁতৰ আত্মাবোৰ আত্মসংলগ্ন হৈ পৰিল। সেই মুহূৰ্ততে তেওঁলোকে গম পালে যে নিজকে চিৰদিনৰ বাবে বিচাৰি পাইছে। দিনবোৰ মাহলৈ পৰিণত হ'ল আৰু মাহবোৰ বছৰলৈ পৰিণত হ'ল। যিহেতু সিহঁতৰ প্ৰেম প্ৰতিটো মুহূৰ্তৰ লগে লগে শক্তিশালী হৈ আহিল, তেওঁলোকে একেলগে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, গতিকে ইজনে সিজনক সমৰ্থন কৰিছিল, ইজনে সিজনৰ বিজয় উদযাপন কৰি পৰাজয়ৰ সময়ত সান্ত্বনা প্ৰদান কৰিছিল। অৱশ্যে নিয়তিৰ নিজস্ব পৰিকল্পনা আছিল। শীতকালৰ এদিন এলেক্স গুৰুতৰভাৱে অসুস্থ হৈ পৰিল। ডাক্তৰৰ চেষ্টাৰ পিছতো এলেক্সৰ অৱস্থা বেয়া হৈ গ'ল। শীতকালৰ ঠাণ্ডা সন্ধিয়া এটাত আকাশৰ পৰা নিয়ৰৰ টুকুৰাবোৰ লাহে লাহে সৰি পৰাৰ লগে লগে এলেক্সে লিলিৰ হাতখন ধৰিলে। দুৰ্বল মাতেৰে সি ফুচফুচাই ক'লে, লিলি, তুমি মোৰ বাবে সীমাহীন সঁচা প্ৰেম। মোক প্ৰতিশ্ৰুতি দিয়া যে তুমি আমাৰ প্ৰেমক সদায় হৃদয়ত কঢ়িয়াই লৈ থাকিবা। অশ্ৰুসিক্ত চকুলোৰে লিলিয়ে মাত দিলে, কিন্তু আৱেগৰ গভীৰতা প্ৰকাশ কৰিবলৈ শব্দ বিচাৰি নাপালে। দুয়ো আলিংগন কৰি লগে লগে এলেক্সে চকু দুটা মুদি দিলে। তাৰ আত্মাটো চিৰদিনৰ বাবে লিলিৰ হৃদয়ত স্মৰণীয় কৰিলে। বছৰবোৰ পাৰ হৈ গ'ল। এদিন লিলিয়ে দুয়োৰে প্ৰেম কাহিনী আৰম্ভ হোৱা সেইখন হাবিৰ মাজেৰে খোজকাঢ়ি গৈ থাকোঁতে তাই লক্ষ্য কৰিলে যে ওখ গছজোপাৰ তলত বহি এহাল ডেকা দম্পতী। সিহঁতৰ হাঁহি আৰু আনন্দই তাই হেৰুৱাই পেলোৱা প্ৰেমৰ কথা মনত পেলাই দিলে। দম্পতীহালৰ ওচৰলৈ গৈ লিলিয়ে হাঁহি এটা মাৰি ক'লে, প্ৰেম এনেকুৱা এটা বহুমূলীয়া উপহাৰ যিয়ে যিকোনো বস্তু, আনকি সময়ৰ পৰীক্ষাকো সহ্য কৰিব পাৰে। এলেক্স আৰু শাৰীৰিকভাৱে তাইৰ লগত নাই, তথাপিও সিহঁতৰ প্ৰেমে তাইক চিৰদিনৰ বাবে পথ প্ৰদৰ্শন কৰিব, প্ৰকৃত প্ৰেমৰ সৌন্দৰ্য আৰু শক্তিৰ কথা সকলোকে সোঁৱৰাই দিব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।